তোমাৰ প্ৰিয় চহৰখনক বিদায় জনোৱা আজি প্ৰায় 2 বছৰেই পাৰ হৈ গ'ল। সকলোবোৰ একেই আছে চাগৈ। ব্ৰহ্মপুত্ৰৰ পাৰৰ আবেলি, কলেজৰ সন্মুখৰ নাহৰৰ গছকেইজোপা, তুমি, তোমাৰ প্ৰিয় চহৰখন, আবেলিবোৰ, সকলোবোৰ একেই আছে চাগৈ। মাথো মই আৰু নাই তোমাৰ প্ৰিয় চহৰখনত। তোমাৰ প্ৰিয় চহৰখন এৰি থৈ অহা প্ৰায় 2 বছৰেই পাৰ হৈ গ'ল। 2 বছৰ 2টা যুগৰ দৰে লাগিছে তুমিহীনতাত। সময়বোৰ কিবা নাযায় নোপোৱা। তোমাৰ বাৰু মনত আছেনে মোলৈ এতিয়াও? নে বৰ্তমান ব্যস্ততাৰ দুমোজাত মই হেৰাই পৰিলো কোনোবাকে কৈ? তুমি ভাল পোৱা হালধীয়া ৰংটো আজিও প্ৰিয় নে তোমাৰ? নে পচন্দ সলনি কৰিলা? কি ঠিক তোমাৰ পচন্দ কেতিয়া সলনি হৈ পৰে? সময়ৰ তাগিদাত তুমি আঁতৰি থাকিলা নে তুমি সময়ৰ দোহাই দি গুচি গলা মোৰ কাষৰ পৰা? নুবুজিলো আজি। তোমাৰ বাৰু মনত আছেনে কলেজৰ সন্মুখৰ সেই পাৰ্কখনলৈ, য'ত আমি হাতত হাত ধৰি ৰচিছিলো ভৱিষ্যতৰ সপোনবোৰ? শইকীয়াদাৰ হোটেলৰ গৰম চিংৰা আৰু চাহ, তাৰ মাজত দুচকুত অযুত সপোন। কিমান যে হেঁপাহৰে তোমালৈ বাট চাইছিলো, সেইবোৰ আজি সাধু কথা তোমাৰ বাবে। সেই যে তুমি অভিমানী মুখখনেৰে ভাল পাওঁ বুলি কৈ পিছফালৰ পৰা সাৱটি ধৰিছিলা কাজিয়াৰ শেষত। মাজৰাতি আজিও উচপ খাই উঠো মনত পৰিলে কথাবোৰ। এনে লাগে যেন সকলোখিনি একেই আছে, মাত্ৰ আমিৰ পৰা তুমি আৰু মই বেলেগ হৈ গ'লো। হওক, এতিয়া আৰু তোমাৰ চিন্তা কৰিব লগা একো নাই মোক লৈ। বেকাৰ কোনোবা এটাক তোমাৰ প্ৰেমিক বুলি ক'বলৈ লাজ পাবলগীয়া নহয় আৰু তোমাৰ লগৰ ছোৱালীৰ আগত। তুমি এতিয়া মুক্ত আকাশৰ তলত হেঁপাহ পলুৱাই জীয়াই থাকা। যিমান বিচাৰা সিমানেই সুখী হোৱা। দুখ দিবলৈ মই আৰু ঘূৰি নাহো তোমাৰ প্ৰিয় চহৰখনলৈ। এতিয়া আৰু সেই প্ৰিয় চহৰখন, তুমি আৰু আমি পাৰ কৰা মধুৰ সময়বোৰ থাকি যাব মাত্ৰ হৃদয়ৰ একণত সুখৰ স্মৃতি হৈ।